তো গাইজ ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল গাঁৱলীয়া ভূত। তো গাইজ আমি ৰাতি ইয়াতে আছিলোঁ, তো আজি ওলাই দিলোঁ আৰু এইগিলান চাইকেল তাকে ৰেডি কেনে এই চিম্পাঞ্জী বুঢ়া চাইকেল তাকে লওঁ আৰু ৰেডি। আজি অলপ ঘূৰি ঘূৰি যাওঁ আৰু আহিছোঁ ইয়াতে গাইজ। চ' বলকচোন কি হয় চাওঁ। তো গাইজ ফাইনেলি আমি তাতে ওলাই দিলোঁ। এতিয়া আমি ক'ত যাইছোঁ? আমি এতিয়া চিৰিয়াখানাত যাম, চেষ্টা কৰিম পাম আৰু যদি আৰু ওপৰত চাপ চিপ গাইজ কি দিছি? আন্তা হাই ৰে হাই। তো গাইজ ইয়াৰ পৰা আমি ডাইৰেক্ট চিৰিয়াখানা যাম। চিৰিয়াখানা দেখিলোঁ ইয়াৰ পৰা একদম ওচৰি হয় বহুত জেগা ইয়াৰ পৰা মোটামুটি 6-7 কিলোমিটাৰ হয় যোৰহাট তাৰ পৰা। তো তাতে যাম, তাতে যাই যদি চিৰিয়াখানা খুলছি তেতিয়াহ'লে একবাৰ সোমাম, আৰু যদি নাই খোলা আমি তাৰ পৰাই ৰিটাৰ্ণ চাই থাকক গাইজ। আমি গণেশগুৰি পাৰ হৈ আহিলোঁ। তো চিৰিয়াখানালৈ বেছি দূৰ নাই, অলপমান আছে, যাকে লৈ যাই থাকোঁ তাত গৈ পাই। কেনে ফুটকাপ কিন্তু একদম ফালি চিৰি দিছে। পালো চিৰিয়াখানা আমি পাইছোঁ। মানে কি হ'ল চাইকেল আমি টিকেট কটা নাই, 5 টাকাকৈ লাগে, আমি কটা নাই। কৈছে কি চাইকেলখন আগফালে, আমি আগফালে লৈ আহিলোঁ। 3খন চাইকেলত তালা নাই, মোৰখনত আছে। কি কৈছে আড়াল তালাই দি গাইছ কটাইখন পাকাই দিছোঁ। কেনে আইডিয়াটো কি ক'বা তুমি? জবৰদস্ত নেকি? যাব লাগে গাইজ। ক'ত যাবি? যামচোন তোক আজি ফালুকৰ লগতো সখী আনি দিম। তো গাইছ মানুহ কিন্তু হৈছে দে আজি অলপ। এইয়া লাইন দেখছি না গাইছ। তো গাইছ টিকেটটো কাটি লওঁ আমি। কি কিবা এইটো ৰাস্তা এতিয়া দেখা আছে ৰাস্তাটো। তো গাইছ আমি ফাইনেলি জু সোমালোঁ। তো টিকেট কাটি এতিয়া এণ্টাৰ কৰি ক'ত কি আছে দিছি। করবে রে এগুলা সরু চলি, তো সরু চলি নাকি? হ্যাঁ কৌলা কম গল নহয় কিন্তু এটোৰো গলটো দাঙি দিবা দিম। ডাং 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 কুত্তা নহয়, ডাং জিৰাফ দাঙি দিয়া গলটো। চৰত যেনেকৈ গৰুত জাক গিলে থাকে এইগিলে কি কৰবা যাওক। তো এটা গাইছ সৰ পহু না শিৰ পহু? সৰ পহু মাল কিন্তু চিৰিয়াখানাত বেলেগ নহ'লে এটা দি ভৰ্তি হৈ আছে দেই। এই ঠানিগিলা যি দেখিছে পাত খাই একদম কিবা কৰি দিছে। গাছৰ অৱস্থাই নহয় দিছে। কম খাওয়া নাই কিন্তু দেই এইটো।
তালাক দিছেন পাম দুটা লাভাৰ ব্ৰেকআপ হৈছে সেইকাৰণে দুখত আছে দুয়োটা দু চাইডে এটা হ'ল পাকিস্তানী এটা হ'ল ইণ্ডিয়ান আৰু এইটোৰ মাজত বৰ্ডাৰটো সেইকাৰণে এইটো দুখত আছে গাইছ মচন দিলে ঐ তো দেখিছেনে গাইছ কি চিষ্টেমত উঠে হেওক চাব আৰু চাওক চাৰ্কেছ ঐ বাবু আ পাকাই থৈ দিছোঁ ওপৰত ঐ ঐ ঐ ঐ ঐ এই মালা মালা বাবুৱা একে বংশৰ মানুহ হৈছে তো গাইছ এতিয়া হৈছে লাভবাট ককটেইল পকাতিয়েল আৰু বাজৰিগড় মানে কম টান খলাটো নহয় ইয়াৰ বাবু চাইকেলৰ পিছত লৈ যাম তোক কেটলা বহু আমি যে সৰুতে এখন নাটক কৰিছিলোঁ কমলা যে কাটাত বাজে আনে এই মাল দুটাই আহিছে সেই দুটা তো গাইছ এতিয়া আমি আগফালে যাওঁ এইফালে যাওঁ কিবা আছে নেকি এইফালে চাই আহোঁ ৰাতি টোপনি মাৰান্তে বিচনাৰ তলত বাহিৰ দি থাকে মেকুৰীও মানে চিৰিয়াখানাত ৰখা আছে দেই তোৰ লগত মেকুৰী আছে বিচনাৰ তলত বাগাত দি থাকে আন চিৰিয়াখানা খুলবি কেৰকেটুৱা দুটা ৰাখবি মেকুৰী দুটা আৰু পিপিৰা ৰাখবি এটা টাইমত হৈ যাব পা যদি ধৰা সাপৰ ব্যৱস্থা আৰু কাকাৰাৰ ব্যৱস্থা এটা মই কৰি দিম তহঁতক গাইছ আমি বাঘ বিচাৰি আছোঁ এতিয়ালৈকে পাৱাই নাই তাম বুলিলোঁ কিন্তু ঐ বাঘ লাগে আমাক আহিছোঁ ৰ বাঘ চাবা ঐ বাঘ মাত কিন্তু শুনছোঁ দেই ঐ তো এটা গাইছ এটা বাবু এটা চাউণ্ড এটা কিয়া বাবু চাউণ্ড দিওঁ এটা এটা মই সেই মানুহ যি খাওঁ তহঁতে সেই চাউণ্ডটো দিওঁ বা মচন চান একদম কেফে যোৰা এটা হাঁহি মাৰি দি কংটলে নাই দেখা চাচু দেহাৰ বৰ্ডা এই পল্লা দে পল্লা তো গাইছ আমি ইয়াৰ পৰা ওলাই দেখা বেছি দেৰি নকৰোঁ কাৰণ আমাৰ বহুত দূৰ যাব আছে যি উত্তাপ দিছি গাইছ আধা ৰাস্তা ক'ৰবাত ফেট খাই নপৰিলে নপৰিব যাই থাকোঁ নে কি ক বাবু কৌলা এখন লং গলতালে লং যাই থাকোঁ কি ক বঢ়িয়া এই তেছে কোনত এই ঘৰ হ'ল উলাবাৰীয়া বা বাইৰখ কম লম্বা নহয় কিন্তু দেই 2 মিটাৰমান হ'ব কি করবি ওলাই দিলো খোলা দিবি কি করতে ধ্যান কর নাকি
গাইছ বহুত ঘূৰিলোঁ রাস্তা পেটে মারি মারি যাচ্ছি আপনাদের নেই একদম গাইজ ফাইনেলি আমি আহিলোঁ খৰা পালোঁ তো চিৰিয়াখানাৰ পৰা ডাইৰেক্ট ওলাই দিছোঁ এতিয়ালৈকে ক'তো ৰখা নাই আৰু চাওঁ কিমানখিনি নৰখাকৈ যাব পাৰোঁ ডাইৰেক্ট গাইজ এই যাম মানে দেখছি না গাইজ তো আগত লগ পাই আছোঁ এইফালে আছে বালাজী মন্দিৰ কিন্তু আজি আমাৰ সোমাব টাইম নাই নেক্সট টাইম কেতিয়াবা আহিলে আমি নিশ্চয় সোমাম গাইছ তো আমি এতিয়া পালোঁ ISBT আৰু এইফালে আছে আমাৰ ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি আমি ডাইৰেক্ট চিৰিয়াখানাৰ পৰা এতিয়া গছচুকেদি সোমাইছোঁ মানে জাংখাই আমি জালুকবাৰী হৈ নাযাওঁ জাংখাই আমি দীপৰ বিল হৈ যাম তাৰ কাৰণে গছচুকেদি সোমাইছোঁ তো এইখান এই গছচুকৰ পৰা অলপ আগত আহি এখন দোকানত ৰখিলোঁ মানে পানী অলপ খাওঁ আৰু যাব পাৰিলোঁ আৰু এই কিন্তু সেই বোলে সেয়া বোলে নৰে আৰু ইঞ্জিন বোলে দুৰ্বল সেয়া ফজি হ'ব নোৱাৰিব বেতালৰ দৰে তাৰ কাৰণে পানীটো খাই লওঁ গাত একেলগে আমি পানীটো খাই দীপৰ বিল হৈ যাম কিমানখিনি যাব পাৰোঁ একেলগে চাই আছোঁ তো দেখছি না গাইছ ক'ত বহি লৈছি हम नहीं गाइस यार तो गाइस চিৰিয়াখানা पे ফুল নন স্টপ 15 কিলোমিটার মান আমি কত নরখাই আছো গাইস পিলান অলপ খাবা লাগবে ই কিন্তু একদম ভাগারি গেছি গাইস অবস্থা নাই কাহিল কিন্তু আমি তিনজন পুরা ফাই ফাই गाइस कहाँ से फाटा सिल से अभी फाटा सिल हाँ गाड़ी है आपका मैं लेबर हूँ बोरा उठाता हूँ गाड़ी में अभी गाड़ी पहुँचाता हूँ हाँ हमारे लिए क्या गए ना हम सोगांव से सुनो एक मिनट मेरे बात मेरा टीम है तूफान क्रिकेट क्लब हाँ इस टीम को लेके चलना है फुटबॉल क्रिकेट हो हाँ हाँ लड़ेंगे पूरे यहाँ से दिल्ली तक हाँ कभी डरना नहीं है हाँ ठीक है डरना नहीं है कभी देखছি না গাইছ হিৰ বোলে ক্লাব আছে বোলে তুফান ক্লাব ভাল তুফান আহিলে সি ঘূৰে লৈ যায় সেই বোলে তুফান ক্লাব আছে তো গাইজ আমি ফাইনেলি আহি পালোঁ দীপৰ বিল এই ফৌজি কি হ'ল আবুজি
নৰবি আমাৰ লগত তুমি তো গাইছ সেইটো আপটো অলপ বেছিয়ে দিছোন দে আপটো বহুতে বেছি অলপ নহয় গড়া গাড়ী চলে যি নল্লা কি হ'ব জীৱনটোত কি কৰি খাবি তই অঁ নাদি খাব লাগিব নেকি দে তো গাইছ আমি এতিয়া ৰান্ধি পামেই আৰু অলপমান যাই থাকোঁ গাইছ তো গাইছ ফাইনেলি আমি ৰান্ধি পালোঁ তো অলপ অৱস্থা একদম বেয়া গাইছ অলপ আগত যে পানী চানী খাব লাগিব মাৰা যাব লাগিব যাই থাকোঁ কি কবি ৰাজ্যৰ বিষয়ে একদম ভাল লাগছি নৰিম বুলি ভাবছিলোঁ গুৱাহাটীলৈ চাইকেল চলাবা কিন্তু পাৰছোঁ কি ক ই বঢ়িয়া লগা বুলি কৈছে কিন্তু আধা ৰাস্তা দি বহি কিনে পানী খাই কি কম তো গাইছ আমি যাওঁতে এখানৰ উপাত দি গৈছিলোঁ এইবাৰ আমি তলেদি আহিলোঁ পানী চানী খাই ওলাই দিলোঁ ভেটিত মানে তো এতিয়া কিমান দূৰ যোৱাৰ টাৰ্গেট নৌকাকে পাৰিবি না বাৰু ট্ৰাই কৰিম গাইছ ঘৰকলৈকে যাবা ডাইৰেক্ট আহি বঙৰা পা মাছ কিন্তু এই বঙৰা পাৱাৰ লগে লগে বেছি বৰষুণ দিবা নলগা হৈছে আমাৰ এতিয়া বাৰু কিনকিনীয়া দি আছে অলপ যাওঁ অলপমান বেছি দৰকৈ দিয়া আনপানী উঠিবি নাই কি কওঁ কাৰণ জ্বৰ উঠিলি দিগদাৰ হৈ যাব আৰু ঘৰত মাধৰে পিটন দিব পিটন তাৰ কাৰণে গাইছ অলপ দি আছে যাই থাকোঁ গাইছ ফাইনেলি আমি বিজয়নগৰ পাৰ হ'লোঁ আমি প্ৰায় 11টা বজাত চিৰিয়াখানাৰ পৰা উঠিলোঁ আৰু এতিয়া বাজিল 2:10 গতিকে 3 ঘণ্টাত আমি এইখিনি কাভাৰ কৰিলোঁ তো গাইছ আমি ফাইনেলি আহি কুকুৰমাৰা পালোঁ আৰু ঘৰকলৈকে আছে 6 কিলোমিটাৰ তাৰপৰা আমাৰ ঘৰলৈকে আৰু 3 কিলোমিটাৰ 9 কিলোমিটাৰ তো যাওঁ দে আৰু গাইছ আহিছোঁ যেতিয়া যাবাতো লাগবই চাওক গাইছ তো ভাই কি কবি 6 গাঁও পালোঁ তো গাইছ আমি 6 গাঁও পালোঁ এতিয়া আমিনুল ভাই ঘৰত যাব আমিও ঘৰত যাম তো গাইছ আমি আহি ঘৰ পালোঁ তো বহুতখিনি ভাগৰ লাগছি চ' ৰাতি ভিডিঅ'টো নকৰিলোঁ আজি কৰিলোঁ তো যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু এই চাইকেল ট্ৰিপৰ ওপৰত আমাৰ এটা এপিছ'ড অলৰেডি আপলোড কৰা হৈছে যোনে সেইটো চাই ল'ব ধন্যবাদ গাইছ